ৰাতিপুৱা হঠাৎ এটা ফোন আহিলে আৰু সেই ফোন কলটো অহাৰ পাছতে অপেক্ষাত ৰৈ আছোঁ মাত্ৰ চকু ৰাস্তাৰ ফালে আৰু কিনিও চকু লৰচৰ হোৱা নাই কাৰণটো কি জানেনে আজি এটা পাৰ্চেল আহিব আৰু পাৰ্চেলটো বহুত মৰমৰ হেঁপাহৰ আৱেগৰ কি ক'ম নাজানো ভাষা নাই আৰু আহি অৱশেষত পাই গ'লহি মোৰ অপেক্ষাৰ অন্ত পৰিল মোৰ বাৰ্থডে অৱশ্যে কেতিয়াবাই পাৰ হৈ গ'ল কিন্তু ভিডিঅ'টো দিয়াহে দেৰি হ'ল মানুহজনে বাৰ্থডে বুলি এটা উপহাৰ দি পঠিয়াইছে উপহাৰ হ'ল মানে মোৰ কাৰণে বহুত ডাঙৰ আপোনালোকৰ কাৰণে হয়তো সৰু হ'ব পাৰে মোৰ কাৰণে এয়াই যথেষ্ট আৰু তুমি সদায় সুখত থাকা ভালে থাকা আৰু সকলো সপোন পূৰণ হওক তাৰে কামনা কৰিছোঁ আজিৰ ভিডিঅ'টো তেনেহ'লে আৰম্ভ কৰিছোঁ আইতাকে মানে আজু আইতা হ'ব আইতা মানে মোৰ বৌ মেগী খুৱাই আছে ছোৱালীক আকৌ মেগী খাবলৈ লাগে যিটো বহুত বেয়া বস্তু আৰু উপায় নাপাই দিলোঁ আৰু এফালে ৰাতিপুৱাই মাছ আহিলে মাছকে ল'লে মায়ে যিহেতুকে ডাৱৰীয়া বতৰ সেইকাৰণে কি খাম কি নাখামকৈ মায়ে যিহেতুকে কোমল চাউল বনাই থৈছিলে আৰু কোমল চাউল আলু বইল আদা জলকীয়া আচাৰ ভাতকেৰেলা বইল ডিম বইল এই কম্বিনেশ্যনটো যে বহুত ভাল লাগে ন তাতে ডাৱৰীয়া বতৰ ৱাও আৰু লগতে অকণমান ছোৱালীকো দিওঁ বুলি ভাবিলোঁ যিহেতুকে ছোৱালীয়ে খানা খোৱাত অকণমান বেয়া অকণমান মানে ভালকৈ বেয়া যিসকল মোৰ ৰেগুলাৰ ভিউৱাৰ্ছ তেওঁলোকে চাগে গম পায় সেইকাৰণে লগতে ময়ো লৈ লৈছোঁ তাইক যে ইমানখিনি দিছোঁ সেইখিনি কিন্তু খতমটো কৰিব নোৱাৰে তাৰে আধাটো খাব নোৱাৰিব বাৰু কিন্তু ডিম বুলি ক'লে মানে বহুত ভাল পায় ডিম খায় আৰু এইফালে আমাৰ মানে পাকঘৰে দিয়ে এনেকৈ জলকীয়া গছ এজোপা লাগিছে বৰ সুবিধা এইফালৰ পৰা লাগিলেই ছিঙি আনিব পাৰি তাইকো আমাক দেখি পেলাই তাইও সেয়াকে কৰিবলৈ লৈছে কয় নহয় ডাঙৰে যি কৰে সৰুৱেও সেয়াকে কৰে বুলি আৰু অৱশেষত আমাৰ দুপৰীয়াৰ খানা ৰেডি হৈ গ'ল মাছ আৰু ভোল ঘৰৰে ভোলৰ লগত জোল কৰিছিলে আৰু এয়া এতিয়া মই খাই লওঁ মই মানে ইংগিতি ভিংগিতিহে দিছোঁ আৰু ভইচিং কৰিব মন যোৱা নাছিলে তেতিয়া বাকী বহুত দিনৰ মূৰত আজি ভিডিঅ' এটা আপলোড কৰিলোঁ আশা কৰোঁ আপোনালোকে ভাল পালে চাগে আৰু অন্য এটা ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ তেনেহ'লে ইমানতে সামৰণি মাৰিছোঁ বাই বাই এভৰিৱান